নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। আগৰ ভিডিঅ'টোত মই আপোনালোকক অগ্নিনাভ মন্দিৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেই ভিডিঅ'টোত মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। আপোনালোক কোনোবা যদি অগ্নিনাভ মন্দিৰলৈ যায় তেনেহ'লে ঘৰৰ পৰা ধূপ চাকি বা শৰাই অন্যান্য সামগ্ৰীসমূহ নিনিলেও হ'ব, কিয়নো মন্দিৰৰ চৌহদতে সেই সামগ্ৰীসমূহ কিনাৰ ব্যৱস্থা আছে। মন্দিৰৰ পৰা উভতি আহোঁতে আমি যোৰহাটত এখন ধুনীয়া ৰেষ্টুৰেণ্ট দেখা পাই তাতে সোমাই কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে দৈয়াং। এইখন এখন ফেমিলি ৰেষ্টুৰেণ্ট হয়। ৰেষ্টুৰেণ্টখনৰ সন্মুখভাগটো চাওকচোন, বাঁহেৰে ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থোৱা আছে আৰু বাৰাণ্ডাখনত সৰু সৰু ল'ৰা ছোৱালী খেলিবৰ বাবে দুখনমান গাড়ীও সজাই থোৱা আছে। গতিকে কণমানিহঁতক লগত লৈ গ'লে সিহঁতি খেলি খুব ভাল পাব। আৰু এতিয়া বলক আমি ভিতৰলৈ যাওঁ। ভিতৰলৈ সোমাই গৈয়ে বাওঁ কাষত এনেকৈ ধুনীয়াকৈ দৈয়াং বুলি লিখা আছে, বৰ ভাল লাগিল দেখি। এয়া হৈছে ভিতৰ অংশ। এতিয়া বলক বাহিৰৰ সুন্দৰ পৰিৱেশটো আমি অলপ উপভোগ কৰোঁ। এইফালে চাওকচোন, কাষত 4টাকৈ কটেজ বনোৱা আছে আৰু ইচ্ছা কৰিলে তাতো আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু এই কটেজৰ কাষতে আছে বহা ঠাই আৰু এয়া হৈছে চেলফি পইণ্ট। আমাৰ ল'ৰা ছোৱালীহালে অহাৰ পৰা এই জুলনাখনতেই জুলি আছে। কণমানিজনী অকলে জুলিবলৈ হেনো তাই ভয় লাগে, সেইকাৰণে লগত ককায়েকক বহুৱাই লৈছে। আৰু সিহঁতৰ পাছফালে চাওকচোন, ৰঙা নীলা হালধীয়া ভিন্ন ৰঙৰ বৰ ধুনীয়াকৈ কিবা এটা বনোৱা আছে। কি চাওঁ বলক, এয়া চাওক, এটা কোণত এনেকৈ বাঁহৰ ওপৰত ভিন্ন ৰং দি ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থোৱা আছে। গতিকে ইয়াত সোমাই চালোঁ আৰু এয়া চেলফি পইণ্টত ল'ৰা ছোৱালীহালে ফটো তুলিছে আৰু লগতে আমিও। গতিকে এইফালৈ কেনেবাকৈ আহিলে এই ৰেষ্টুৰেণ্টখনত সোমাই ইয়াৰ পৰিৱেশটো উপভোগ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, ধন্যবাদ।